শুনক মিত্ৰতা চৰকাৰ চলি আছে BTCত বিজেপি আৰু ইউপিপিএলৰ ভালকৈ মিত্ৰতা চৰকাৰ চলি আছে। কালি আমাৰ দলীয় সাংগঠনিক সভা আছিলে ওদালগুৰি জিলাত আৰু লগতে ভাৰতীয় জনতা পাৰ্টিৰ জিলা কাৰ্যালয় নিৰ্মাণৰ কাৰ্যসূচী আছিলে। তো সেইমতে সাংবাদিক বন্ধুসকল আহিছিল। আমাৰ ওদালগুৰি জিলাৰ গোটেই কাৰ্যকৰ্তাসকল আপোনাৰ এই মণ্ডল লেভেলৰ জিলা লেভেলৰ প্ৰত্যেক কাৰ্যকৰ্তা আহি আগভাগ লৈছিল। সাংগঠনিক এটা সভা হৈছিলে। তাতে সাংবাদিক বন্ধুৱে সুধিছিলে যে অহা দিনত বিজেপি দলৰ ভূমিকা কি থাকিব। তো তেতিয়া মই কৈছিলোঁ যে অহা দিনত মানে কি ডে বাই ডে বিজেপি ইজ গ্ৰয়িং। কি কেনেকুৱা যে দিনৰ দিন বিজেপিৰ মানে কাৰ্যকৰ্তাৰ বিস্তাৰ লাভ কৰি আছে, কাৰ্যকৰ্তাৰ উৎসাহ বাঢ়ি আছে, কাৰ্যকৰ্তাৰ সংখ্যা বাঢ়ি আছে। সেইমতে বিজেপিত অহা দিন BTCৰ একপক্ষীয় চৰকাৰ বনাব 2025 নিৰ্বাচনত। কিয়নো 2015 যেতিয়া ইলেকশ্যন হৈছিলে তেতিয়া এটা ছিট পাবলৈ সক্ষম হৈছিল। তাৰপিছত 2020 ইলেকশ্যন হ'ল 9টা ছিট পাবলৈ সক্ষম হৈছে। তো 2025 নিশ্চয় সংখ্যা বাঢ়িব, মানে প্ৰত্যেক নিৰ্বাচনত বাঢ়ি আছে। তো সেইমতে কোনোবা এজন সাংবাদিক বন্ধুৱে মোক সুধিছিলে যে সঁচাকেই এই বড়োলেণ্ডত বিজেপিয়ে চৰকাৰ বনাব পাৰিবনে। তো তেতিয়া মই উত্তৰ দিছিলোঁ যে বিজেপিৰ কাৰণে অসম্ভৱ বস্তু একো নহয়। বিজেপি আপোনালোকে জানে যে গোটেই ৰাজ্যত বা দেশত বিজেপি যে ভূমিকা লৈ আছে, বিজেপিৰ কাৰণে একো অসম্ভৱ বস্তু নহয়। তো বিজেপি যদি বিচাৰে তেনেহ'লে বিজেপিয়ে চৰকাৰ বনাব পাৰে। কিন্তু মই সেইটো কোৱা নাই যে মিত্ৰতা ভাঙি যাব। আপোনালোকে চাব সেই নিউজ চেনেলটোত বা সেই সংবাদটোত আপোনালোকে শুনিব যে মই সেই কথাটো কোৱা নাই যে মিত্ৰতা ভংগ হৈ যাব। মই কৈছিলোঁ যে বিজেপি দলে বিচাৰিলে সম্ভৱ হ'ব পাৰে, কিন্তু এক ছেকেণ্ডত ভাঙি আমি বেলেগ চৰকাৰ বনাই দিম, বিজেপি চৰকাৰ বনাই দিম, এইটো মই কোৱা নাই। কিন্তু সাংবাদিক মই চেনেলক মই অনুৰোধ জনাইছোঁ যে মই স্পষ্টীকৰণ দিম এই চেনেলত যে কথাটো এনেকুৱা নহয়। কথাটো মই কৈছোঁ কি আৰু হৈছে কি। কথাটো এনেকুৱা হৈছিল যে বনাব পাৰিবনে। তো কোনোবা দলক কোনোবা যদি এনেকুৱা কয় তো দলেতো ক'বই। তাৰ যিহেতু মই সেইটো মানে দলীয় সাংগঠনিক সভাত মই আছিলোঁ, কোনো চৰকাৰী কাৰ্যক্ৰম নাছিলে। তো মই এজন দলৰ নিষ্ঠাৱান কাৰ্যকৰ্তা হিচাপে মই দলৰ কথা কৈছোঁ। আৰু প্ৰত্যেকৰ দলটো প্ৰমোট কৰিবই বিচাৰিব, কাৰণ এই দলে মোক নিৰ্বাচিত কৰিছে। এই দলৰ পৰা মই EM হৈছোঁ। এই দলৰ কাৰণে মই সন্মান পাইছোঁ আৰু এই দলটোক আগবঢ়াই লৈ যোৱাৰ দায়িত্ব মোৰ। সেইকাৰণে মই দলৰ কথা ক'বই লাগিব। সেইকাৰণে মই কৈছোঁ। আৰু চৰকাৰ হিচাপে চৰকাৰ ভংগ হৈ যাব, প্ৰমোদ বড়ো ডাঙৰীয়া হেৰিব, এইবিলাক মই কোনো মন্তব্য দিয়া নাই। আৰু লাষ্ট অফ অল আপোনাৰ এই চেনেলৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ যে মিত্ৰতা চৰকাৰ ভালকৈ চলি আছে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত কাম কৰি আছোঁ। অহা 5টা বছৰ মানে 3টা বছৰ প্ৰায় অলমষ্ট শেষ হ'লেই। আৰু যি 2টা বছৰ টাৰ্ম বাকী আছে সেই 2টা বছৰ টাৰ্ম মিত্ৰতা থাকিব, ভালকৈ কাম চলিব আৰু চৰকাৰ চলিব। 25ত যেতিয়া নিৰ্বাচন আহিব তেতিয়া দলীয়ভাৱে সিদ্ধান্ত লোৱা হ'ব যে কেনেকুৱা কোনে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। সেইটোৱে আছিল। কিন্তু নিউজটো অলপ বেলেগকৈ বাজি গ'ল। থেংক ইউ।